আজি আমাৰ তামোলপুৰ বাক্সা আৰু ওদালগুৰি জিলাৰ বাবে এটা আনন্দৰ দিন। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ 4,000তকৈও অধিক হিতাধিকাৰীক আজি আমি আমাৰ নগদ ধন 1 লাখ টকা, প্ৰথম কিস্তিৰ 75,000, 3দিনীয়া ট্ৰেইনিঙৰ পিছত 25,000 আৰু ভাল ব্যৱসায় কৰিলে অহা বছৰ আৰু 1 লাখ। এই আঁচনিটো আমি বিতৰণ কৰিলোঁ। অসমত সৰ্বমুঠ 75,000 যুৱক যুৱতীয়ে এই আঁচনি পাব। আজি পৰ্যন্ত আমি 40,000 যুৱক যুৱতীক এই ধন বিতৰণ কৰিম। ৰাজ্য চৰকাৰৰ দুটা অনুৰোধ থাকিব। এটা হ'ল যে ইলেকশ্যনটো বিহুৰ আগতে হ'ব লাগে, আৰু দ্বিতীয়তে ইমান ফেজিং কৰিব নালাগে। এটা বা দুটা ফেজত ইলেকশ্যনটো শেষ হ'ব। ইয়াৰ অলপ আগতে মই এছেম্বলিত ওলাই আহোঁতে সাংবাদিকসকলক প্ৰায় 40 মিনিট সময় ইয়াৰ বিষয়ে মই প্ৰশ্নৰ উত্তৰো দিছোঁ, আৰু যিমানখিনি ক'ব লাগে মই কৈ আহিছোঁ। কংগ্ৰেছ দলত নিৰ্বাচনৰ সময়লৈকে আৰু বহুত নেতাই কংগ্ৰেছ দল ত্যাগ কৰিব, কাৰণ কংগ্ৰেছ দলৰ ওপৰত এতিয়া ৰাইজৰ আস্থাও নাই, ৰাইজৰ বিশ্বাসো নাই। প্ৰদ্যুৎ বৰদলৈ আজি তেওঁ ৰিজাইন নিদিয়ে, কিন্তু 2029ৰ আগতে তেওঁ ৰিজাইন দিব বাধ্য হ'ব। এনেকুৱাই পৰিৱেশ হ'ব, তেওঁ পাৰ্টি এৰিব লাগিব। কংগ্ৰেছ পাৰ্টিত অকল ডাঙৰ মানুহৰ ল'ৰা ছোৱালীহে তিষ্ঠি থাকিব পাৰিব। সাধাৰণ আৰু সৰু মানুহৰ ঘৰৰ ল'ৰা ছোৱালী কংগ্ৰেছত ৰাজনীতি কৰিব নোৱাৰে। ৰাজ্যৰ দলৰ সভাপতি পদ ত্যাগ কৰিম, কিন্তু তথাপিও ভূপেন বৰাক বিজেপি যাব নেকি? সেইটোতো মোৰ কোনো আপত্তি নাই, কাৰণ এতিয়ালৈকে ভূপেন বৰাটো বিজেপিত অহা নাই। গতিকে তেওঁ ৰাইজৰ দলত থাকে বা কংগ্ৰেছতেই থাকে বা আন কোনো ৰাজনৈতিক দলত যোগদান কৰে, সেইটো তেওঁৰ বিষয়, ব্যক্তিগত বিষয়। কিন্তু অহাকালি গধূলি তেওঁক মই এবাৰ লগ কৰিম। সোনিয়া গান্ধী অহাৰ কথা মই শুনা নাই, মই প্ৰিয়ংকা গান্ধী অহাৰ কথা শুনিছোঁ। ইয়াতে কেনেকুৱা হ'ব, আপোনালোকৰ ভূমিকাটো কেনেকুৱা হ'ব? ইয়াতে এইকেইখন আসনত 15খন আসনৰ বিজেপিয়ে 4ৰ পৰা 6খন আসনেই প্ৰতিদ্বন্দ্বিতা কৰিব, তাতকৈ বেছি আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ। কাৰণ যোৱা BTCৰ ইলেকশ্যনৰ যিটো ৰিজাল্ট, তাৰ ওপৰত এনালাইচিছ কৰি